লাইক কমেন্ট এন্ড সাবস্ক্রাইব করক আর যিমান পারে ভিডিওটো শেয়ার করক আর মজা মজা মাল আছে আপনাদের লগাব পারবো দেখা নাই একদম চুলি কারলি আপনাদের পার্লারত যাই নকরলে হবো এতে হবো এটু পিন্ধি গেলে হলে না মানুহ কিন্তু মজা মজা হেয়ার কাট করে দেখা দে খুব ভালো কাটছে বঢ়িয়া কিন্তু মানে দোকানখন খুলিম 22 তারিখ মানে 22 তারিখ শুক্রবার হ'ব চাগে মজা আছে দেই কালারটো কিন্তু বঢ়িয়া করছে কিন্তু পয়সা বহুত দিছে হ্যাঁ পয়সা দিছে না 6500 So hello guys, welcome back to my YouTube channel Krishnok Sinti. আজি মই অলপ বেলেগ ৰূপত মানে বেলেগ ৰূপত আপোনালোকৰ কাষত লৈ আহি আছো মানে ভ্লগটো আপোনালোকে চাব আৰু মই চুলিৰ মানে খোপাটো বান্ধিছো আৰু কালাৰটো কৰিছো আপোনালোকে কেনেকুৱা পায় অলপ জনাওক মানে চুলিৰ কালাৰটো অলপ পকি গৈছে তো যেহেতু পকি যোৱাৰ কাৰণে মানে মই চুলিটো অলপমান বেলেগ কালাৰ কৰি দিছো অলপমান আৰু এইখন মোৰ মাস্ক মানে নতুনকৈ লগাইছো তো নতুন ৰূপ ধৰিছো মই আপোনালোকে মোক চাওক চিনি পাইছে নে পোৱা নাই নাজানো কিন্তু চকুকেইটা চাওক না কেনে তো আজিৰ ব্লগটো লাষ্টলৈকে চাওক ভাল হ'ব একদম মজা পাব আৰু আপোনালোকে বঢ়িয়া বঢ়িয়া আপডেট পাব এইটো ব্লগত আৰু আপোনালোকে চাওক আৰু যিমান পাৰে শ্বেয়াৰ কৰক সৰু সৰু ল'ৰা ছোৱালী মানে আহি আছে হোলী খেলিবৰ কাৰণে আপোনালোকৰ কাৰণে আৰু আমাৰ কাৰণে এইটো আমি দোকান দিম আৰু আপোনালোকে আমাৰ পৰা বস্তুবিলাক কিনিবৰ কাৰণে পাৰিব কম দামত কিনিব পাৰিব বস্তু মজা মজা আপডেট আছে আমাৰ তাতে আপোনালোকে ব্লগটো লাষ্টলৈকে চালে গম পাব তো চাই থাকিব লাষ্টলৈকে আৰু ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো পূৰা কৰক গাইজ নতুন নতুন ভিডিঅ' আহি থাকিব ছাবস্ক্ৰাইবটো কৰক অকণমান আপোনালোকে মজা আৰু চাই থাকিব সো হেল্ল' গাইজ গুড আফটাৰনুন বৰ্তমান আছোঁ মই পানৰ ঘৰত আৰু এয়া মজা এইফালে খেতি হৈ আছে আৰু পানৰ ঘৰত কি কাৰণত আছোঁ মানে দেখা পাইছে মানে থাম্বনেইল আৰু টাইটেল চাই চাগে গমেই পাইছে হোলী আহি আছে হোলী 25 তাৰিখৰ পৰা 25 তাৰিখে হোলী হয় আৰু আমাৰ ইয়াতে খেলিব 26 তাৰিখ মানে গোটেই অসমৰ একদিন পিছত আমাৰ খেলা হয় 26 তাৰিখে খেলা হ'ব আমাৰ ইয়াতে ওদালগুৰিত আৰু বৰপেটা আৰু ওদালগুৰিৰ হোলীটো একেলগে খেলা হয় তো সেইটো কাৰণে মানে আমি এখন হোলীত দোকান দিওঁ আৰু আপোনালোকে আগৰ ব্লগবিলাকো চাইছে চাগে হোলীত দোকান দিয়া আমি হোলীত প্ৰত্যেক বছৰে দোকান দিওঁ আৰু এইবাৰো আমি সেনেকৈ দোকান দিম আৰু আপোনালোকক আজিৰ ব্লগটোত মানে দেখাম কি বস্তু আমাৰ তাতে আছে আমাৰ কি বস্তু আনিছোঁ আৰু আমি দোকান খুলিম 22 তাৰিখ মানৰ পৰা দোকানখন খুলিম আপোনালোকে যদি বস্তু ল'ব বিচাৰে আমাৰ পৰা ল'ব পাৰে বহুত কম দামত ধুনীয়া বস্তু পাব আপোনালোকে বহুত ইউনিক বস্তু আনিছোঁ আমি আৰু পূৰা একদম জেনুইন মাল মানে একো মানে গালে চালে লগালে যদি একো প্ৰব্লেম নহয় পূৰা মজা মাল আনিছোঁ ভাল বস্তু আপোনালোকে পাই যাব আমাৰ দোকানত আহিব আমাৰ দোকানখন হ'ব ওদালগুৰি ফৰেষ্ট অফিচৰ ফ্ৰণ্ট চাইডে বহোঁ আমি প্ৰত্যেকবাৰে তাতেই বহোঁ আৰু এইবাৰো তাতেই বহিম আৰু আপোনালোকে আহি কেনে আমাৰ দোকানৰ পৰা মাল ল'ব পাৰে আৰু মজাকৈ আৰু মোৰ ব্লগ চাই যদি আহিছে আপোনালোকে তেনেহ'লে অকণ ডিছকাউণ্ট পাই যাব আৰু আপোনালোকে গুড মৰ্ণিং আৰু বৰ্তমান আছোঁ আমি ফেঞ্চি বাজাৰ মানে পূৰা যিহেতু হোলী আহি আছে আৰু হোলীৰ কাৰণে আমি প্ৰত্যেকবাৰে দোকান দিওঁ আৰু আপোনালোকে আমাৰ পৰা লৈ যায় আৰু এইবাৰো মানে আমি হোলীৰ মাল ল'বৰ কাৰণে আহিছোঁ আৰু আপোনালোকে আমাৰ পৰা যাতে মাল চাল কিনে চব পাব A to Z বস্তু হয় ন বঢ়িয়া চাল আৰু সেইটো কাৰণে আমি মানে এডভান্স আহি গৈছোঁ মাল কিনিবৰ কাৰণে আমাৰ ব্লগটো চাওক আৰু চাই কিনে আমাৰ লোকেশ্যন এটাই হ'ব ওদালগুৰি ফৰেষ্ট অফিচৰ ফ্ৰণ্ট চাইডে তাতে আহিব আৰু আপোনালোকে বস্তু কিনিব পাৰিব ন মজাকৈ হ'ব আৰু আপোনালোকে আহিব আৰু আমি একেলগে হোলী খেলিম মজাকৈ আৰু এইফালে দাদাহঁতে আছে সিহঁতৰ পৰা আমি প্ৰত্যেকবাৰে বস্তু লৈ যাওঁ আৰু বেলেগ দোকানৰ পৰাও ল'ম বেলেগ মাল মানে অলপ ইউনিক কালেকশ্যন কৰি আছোঁ আপোনালোকে চাব আৰু লৈ যাব মজাকৈ আমাৰ আছে হাতত তৰোৱাল মানে যুদ্ধৰ কাৰণে তৰোৱালো আছে আপোনালোকে হোলীত পূৰা যুদ্ধ কৰিব পাৰিব তৰোৱাল লগত তো মালবিলাক লৈ আছোঁ আপোনালোকক দেখাই আছোঁ আৰু ধুনীয়াকৈ আমি যেতিয়া নাম্বাৰ মিলাম ঘৰত গৈ কিনে যাতে A to Z বস্তু দেখা পাব কি লৈছোঁ আৰু গাইজ বৰ্তমান লৈ ল'লোঁ আমি ৱাটাৰ বেলুনো আপোনালোকে এভেইলেবল পাব এইবাৰ যোৱাবাৰ ক্ৰাইচিছ হৈছিল আৰু এইফালে পানী লৈ আছে আমাৰ কালাৰ কি কয় স্প্ৰে আৰু গাইজ গা বহুত বেয়া একদমেই বেয়া কালি ৰাতি মানে অলপ সৰুতে মানে অলপ দিগদাৰ হ'ল তো কাৰণে একদম গাৰ বিষ জ্বৰ সেইটো কাৰণে মই আজি ইয়াতে বহি লৈছোঁ আৰু ইয়াৰ পৰা অৰ্ডাৰ দি আছোঁ আৰু পানী চাই আছে বস্তুবিলাক আৰু মাৰ্কেট কৰি আছোঁ উপায় নাই আজি যিহেতু গোটেইখিনি মাৰ্কেট কৰিব লাগিব তো সেইটো কাৰণে বজাৰটো কৰিব আমি তাৰপিছত দেখাই আছোঁ বজাৰচোন এইটো লগাব বিজেপি কেমন লাগছে গাইস ঠিক আছে না আছে মুরগিবিলাক চুলি কালাৰ কৰিছা নেকি টমেটনে কম নহয় তেল দিব চলছে কিমান লোৱা এইটো কি শিঙো লাগিছে নেকি তোৰ এইটো মোৰ শিংটো আগৰ পৰাই আছিল মানে এইটো আমাৰ জন্মগত এতিয়া ডাঙৰ হৈ আছে পিছফালে হৈছোঁ মজা হৈছে দেই কালাৰটো কিন্তু বঢ়িয়া কৰিছা কিন্তু
পইচা বহুত দিছে হা পইচা দিছে না 6,500 কালাৰ কিন্তু মানে চুলিৰ ষ্টাইলটো ভাল লাগছে মানে ওপৰৰ ফালে উঠি যোৱা এনেকৈ এইটো নাযায় আৰু জীৱন ভৰ থাক এনেকৈ থাকো না বুঢ়া হ'ল লগে কালাৰটো বঢ়িয়া আছে চুলি ক'ত কাটছা এইটো মই মানে বনাইছা ক'ত এইটো মই ফুটপাথত খুচুম মজা মজা মাল আছে আপোনালোকে ল'ব পাৰিব দেখা নাই একদম চুলি কাৰ্লি আপোনালোকে পাৰ্লাৰত যাই নকৰিলে হ'ব ইয়াতে হ'ব এইটো পিন্ধি কিনে হ'ল না মানুহ কিন্তু মজা মজা হেয়াৰ কাট কৰি থকা দেই ফুটপাথত কাটছো বঢ়িয়া কিন্তু মানে মিলাব পৰা নাই উল্টা ফুল্টাকে মাৰি দিছে আৰু ভাই কাণত কি সোমাই দিছে এইটো মালবিলাক আজি মিলাম নাম্বাৰ চাম্বাৰ গোটেইখিনি মিলাম মানে গুৱাহাটীৰ পৰা মালটো ট্ৰেন্সপৰ্টত আহিছেতো মালটো মিলাও অহা নাই আজি মিলাম পানো আৰু মই আৰু আপোনালোকক দেখাম কি কি বস্তু আনিছোঁ চাই থাকিব লাষ্ট পানো আছে এইফালে ভিতৰত বহি আছে ন কি ৰেডি পূৰা এইবিলাক আমাৰ মাল পূৰা ভৰ্তি 6-7টামান কাৰ্টন আছে ন বস্তা আছে 2টা বস্তা আছে ডাঙৰ ডাঙৰ বস্তা আছে এইফালে কাৰ্টন আছে এইফালে বস্তা আছে এইফালে পূৰা আনবক্সিং পুৰা মালটো দেখাব কাৰণে আপোনালোকক পুৰা ইউনিক মাল আছে প্ৰথম আমাৰ ইউনিক মালটো দেখাইছো হ'ব দেখাম এই দেখাব এইটো মেজিক বুলি কয় এইটো মেজিক কি মেজিক এইটো হ'ল এইটো গিলাছত এইটো খোলা এইটো লাহেকৈ খোলা 10টা গিলাছ চাহ খাব পাৰিব আপোনালোকে এইটো গিলাছত এইটো 10টা গিলাছ থাকিব এইটো গিলাছ ইয়াত পানী লগাই কেনে এতিয়া আপোনালোকে চাহ খাব পাৰিব চাহ নহয় গাইজ ইয়াতে আপোনালোকে কি কৰিব পাৰিব মই আপোনালোকক কৈ আছোঁ ইয়াতে আপোনালোকে পানী ভৰাব সৰু পোৱালিবিলাক ইয়াতে পানী ভৰাবা আৰু এনেকৈ লৈ কিনে ডাইৰেক্ট গাঁত মাৰিবা যিমান পানী মাৰিবা বেলেগ বেলেগ কালাৰ পানী ওলাই থাকিব ইয়াতে কিন্তু একো নাই কিন্তু ইয়াতে ভিতৰত যদি পানী ভৰাই দিওঁ ইয়াৰ পৰা একদম ঢালি দিওঁ কালাৰিং পানী ওলাই যাব আপোনালোকক দেখাব পাৰোঁ মই টেষ্ট ড্ৰাইভ দি কিনে আপোনালোকক চাব পাৰে আপোনালোকে যদি চাই মই দেখাম আপোনালোকক এইটো আৰু আপোনালোকে যদি লৈ ল'ব পাৰে একদম কম দামত মজা মজা বস্তু আছে ন আৰু কিবা ধৰণৰ বস্তু আছে মই ওলাই আছো আমি এইবিলাক দেখাম এইটো চব আপোনালোকক দেখাম আমি এইটো হেৰিটো অলপ দেৰিকৈ দেখাই আছোঁ বৰ্তমান আমি এনেই মালবিলাক চব মিলাই লওঁ তাৰপিছত দেখাই আছোঁ লাহে লাহে এইটো হ'ল তোমাৰ এইটো হ'ল এটা মানে ফৰ্ম টাইপৰ বস্তু হয় ইয়াতে যেতিয়া আমি পানী ঢালি দিওঁ ইয়াৰ পৰা বৰফ ওলাই যাব আৰু এই বৰফৰ টুকুৰাবোৰ আপোনালোকে গাঁত মাৰিব পাৰিব মানে হোলীৰ টাইমত এইটো গাঁত মাৰিব পাৰিব এইটো এনেকুৱা বৰফ হয় এনেকুৱা কেপচুল টাইপৰ আছে এইটো কেপচুলটো ইয়াতে পানীত দি দিয়াৰ লগে লগে এনেকুৱা বৰফৰ নিচিনা হৈ যাব আৰু বৰফৰ নিচিনা হৈ যোৱাৰ পিছত আপোনালোকে এইটো লাড্ডু নিচিনা বনাই কেনে পানৰ মাথাত মাৰিব পাৰিব ন মেজিক আইচ চ' গাইজ বৰ্তমান আমি মালবিলাক গোটেইখিনি ওলাইছোঁ মানে ইয়াৰে বস্তুবিলাক চব ইয়াতে আমি পানৰ ইফালে দাগ বহাই আছে মই এইফালে দাগ বহাই আছোঁ চেল ক্লিপ লৈ কিনে আৰু এইফালে বস্তুবিলাক আছে এইফালে মালিংগাৰ টুপি আছে আপোনালোকে লাগিলে মালিংগাৰ টুপিও পাই যাব আৰু বেলেগ বেলেগ চুলিবিলাকো আছে ইফালে আছে বেলেগ চুলি মাস্কবিলাকো আছে ভয়ংকৰ মাস্কবিলাক আছে গোটেইখিনি দেখাই আছোঁ আৰু বৰ্তমান আমি নাম্বাৰবিলাক বহাই লওঁ তাৰপিছত মজাকৈ দেখাই আছোঁ চ' গাইজ আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এইখিনিতে আমাৰ ভিডিঅ'টো শেষ কৰিম মাজে মজাকৈ আমি ইফালে গোটেইখিনি ইয়াতে আমি মজাকৈ এইবিলাক মানে নাম্বাৰ চাম্বাৰ মিলালোঁ আৰু এই চব অ'কে এতিয়া আমি দোকানখন দিব লাগে আৰু আমি দোকানখন কেই তাৰিখৰ পৰা দিম আমি দোকানখন খুলিম 22 তাৰিখ মানে 22 তাৰিখ শুকুৰবাৰ হ'ব চাগে তো 22 তাৰিখৰ পৰা আমি দোকানখন খুলিম আৰু আপোনালোকে আমাৰ তাতে আহি কেনে আমাৰ পৰা ধুনীয়া ধুনীয়া হোলী ফিছকুৰি ফাকুৱা গোটেই আৰু মানে যি লাগে আপোনালোকক মাস্ক ভেৰাইটিজ মাস্ক আছে তো মাস্কবিলাক আছে টুপি আছে চুলি আছে দেখা নাই কালাৰ কৰিছোঁ কি ধুনীয়াকৈ চুলিৰ তো আপোনালোকে লৈ যাব পাৰে আৰু যি লৈ যাওক আৰু বেলেগ কৈ লাভ নাই মজাকৈ লৈ যাওক আৰু এডভান্স আমাৰ পৰা আমাৰ চেনেলৰ ফালৰ পৰা আমাৰ ফেমিলিৰ ফালৰ পৰা হেপী হোলী এডভান্স আপোনালোকক উইচ কৰিলোঁ আৰু আমাৰ পৰা মজাকৈ বস্তুবিলাক লৈ যায় আপোনালোকে খেলক হেপী হোলী বাই বাই চ' গাইজ হোলী আহিছে আৰু হোলীৰ লগতে পইলা বাবাও আহি আছে আৰু পইলা বাবাক নিমন্ত্ৰণ কৰিবৰ কাৰণে আমি এটা পেপাৰ আনিছোঁ মজা দিনৰ পেপাৰ সেইটো দেখা পাইছে আপোনালোকে বহুত ডাঙৰ পেপাৰ আৰু এই পেপাৰটো বজোৱাৰ লগে লগে গম পাই যাব আপোনালোকে পইলা বাবা আহি গৈছে আৰু এইটো পেপাৰ আপোনালোকে কিনিব পাৰে আমাৰ দোকানৰ পৰা একদম কম দামত আৰু বজাই পইলা বাবাক আনিব যাব পাৰে